ইয়াৰ আজি বাৰ্থডে হাৰিছ বিস্কুট চিস্কুট খুৱাই ল'লোঁ মই ধুনীয়া কৰি। ইয়াৰ হ'ব গৈছে 10 বছৰ। আমাৰ ফেমিলি মেম্বাৰ ইয়াতে ৰখি আছে ৰাতিপুৱা মানে ইয়াক মই কৈ থৈ আহিছিলোঁ যে বিস্কুট খাবি ঘৰত টোপনিৰ পৰা উঠি বিস্কুট খাব আহিছে। ফাইনেলি মই প্ৰাইম কেকছত আহি গ'লোঁ। কেকটো লৈ যাম ইয়াৰ পৰা ধুনীয়া কেক আপোনালোকে আহিব পাৰে। তো কেকটো লৈ যায় ডাইৰেক্ট দিলে 5 দিম ছাৰপ্ৰাইজ দিম মানে তাত কেকটো কাটি নাচটো বস্তুটো চব লৈ ল'ম ইয়াৰ পৰা। আৰু আপোনালোকে ইয়াতে অকল কেকে নহয় এইপিনে চাব পাৰে চব আছে। এইপিনে মোৰ আছে পিজ্জা চুপাৰ হটডগ চাইডৰ ৰিং কেক পেটিছ চেটিছ অল এভৰিথিং চব পাই যাব। বৰ্তমান কেক চেক লৈ ল'লোঁ। তো এতিয়া ঘৰত যাওঁ বলক। কিবা এটা লৈ যাব পাৰিলে হ'ল আৰু ইয়াতে নহ'লে ভাঙিলে আৰু চেছ মোৰ লগত মানে কোনো নাই। উঠাই নিছোঁ এনেকৈ উঠাই লওঁতে অলপ লাগি যাবও পাৰে চাই লওঁ একবাৰ খুলি পিনে মই। তাৰ কাৰণে টুপিটো লৈছোঁ। টুপিটো পিন্ধে নাজানো। আগতে একবাৰ পিন্ধাইছিলোঁ আজিৰ পৰা 5 বছৰ আগত। এইবাৰ মই 2বাৰ বাৰ্থডে পাতিম। এইবাৰ 10 বছৰ হ'ব তাৰ। তো কেকটো এতিয়া চাওঁ ৰ'ব। নাই দিয়ক ভাঙা নাই ঠিকে আছে পুৰা পাৰফেক্ট। তো গধূলি তাক পুৰা একদম ছাৰপ্ৰাইজ। তো গাইজ এনেকৈ লাহে লাহে টাইমবিলাক গ'ল বাৰু। এতিয়া ইয়াৰ 10 বছৰ ফাইনেলি হ'বলৈ যাই আছে। আৰু আজিৰ পৰা 5 বছৰ আগত কেক যদি কাটাও যদি নাছিলোঁ পূজা এখন দিছিলোঁ মই। সেই ফটোখন আপোনালোক মই ক্লিপত লগাই দিম আপোনালোকে ধুনীয়া কৰি চাই লওক। বৰ্তমান কেকটো কাটি লওঁ তাৰপিছত চেলিব্ৰেশ্যনটো অলপ দেখাই গ'ল মানুহবিলাক চাব পাৰে পুৰা একদম চিলড্ৰেন পাৰ্টি ইয়াতে। একদম কেকতে আছে তাৰ ইয়া পুৰা চাই আছে হাও হাও কৰি আছে। আৰু এনেকৈ আমাৰ আৰএছৰ আজি 10 বছৰ কমপ্লিট হ'ল। আশা কৰোঁ সি যাতে আৰু আমাৰ লগত এনেকৈ ভালে ভালে থাকে। আপোনালোকেও তাক আশীৰ্বাদ কৰিব সি যাতে আমাৰ লগত এনেকৈ ভালে ভালে থাকে। জয় মা কামাখ্যা। বাকী আপোনালোকেও ভালে ভালে থাকক। বাই বাই।